অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰে? ক. ডেভিড স্কটে, খ. কেপ্টেইন উইলছে, গ. চি.এ. ব্ৰুছে, ঘ. ওপৰৰ এজনো নহয়। উত্তৰটো হৈছে গ. চি.এ. ব্ৰুছে অসমত চাহ আৱিষ্কাৰ কৰে। এইবাৰৰ প্ৰশ্ন হৈছে অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? ক. মণিৰাম দেৱান, খ. পিয়লি বৰুৱা, গ. জগন্নাথ বৰুৱা, ঘ. মাণিকলাল বৰুৱা। উত্তৰটো হৈছে ক. মণিৰাম দেৱান। এইবাৰৰ প্ৰশ্ন হৈছে তলৰ কোনবিধ দ্ৰব্য উৎপাদনত অসম ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য? ক. চাহ, খ. মুগা, গ. তেল, ঘ. কল। উত্তৰটো হৈছে খ. মুগা। পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? ক. হাজো, খ. নলবাৰী, গ. যোৰহাট, ঘ. কাৰ্বি আংলং। উত্তৰটো হৈছে হাজো। ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া নিয়া হৈছিল? ক. 1947 চনত, খ. 1915 চনত, গ. 1911 চনত, ঘ. 1920 চনত। উত্তৰটো হৈছে অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেলৰ শোধনাগাৰটোৰ নাম কি? ক. ডিগবৈ, খ. নুনমাটি, গ. নুমলীগড়, ঘ. বঙাইগাঁও। উত্তৰটো হৈছে গ. নুমলীগড়। অসমত সৰ্বপ্ৰথম কিমান চনত ৰেলপথ স্থাপন কৰা হৈছিল? ক. 1870 চনত, খ. 1875 চনত, গ. 1882 চনত, ঘ. 1884 চনত। উত্তৰটো হৈছে গ. 1882 চনত। অসম চৰকাৰে প্ৰথমে কেতিয়া ৰাজ্যিক পৰিবহণ ব্যৱস্থা আৰম্ভ কৰে? ক. 1948 চনত, খ. 1949 চনত, গ. 1951 চনত, ঘ. 1952 চনত। উত্তৰটো হৈছে ক. 1948 চনত। এইবাৰৰ প্ৰশ্ন হৈছে অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? ক. 12টা, খ. 15টা, গ. 17টা, ঘ. 20টা। উত্তৰটো হৈছে ক. 12টা। অসমৰ মাজেৰে 12টা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ পখিলা উদ্যানখন অসমৰ কোন ঠাইত আছে? ক. নুমলীগড়, খ. ৰাণীত, গ. তেজপুৰ, ঘ. বঙাইগাঁৱত। উত্তৰটো হৈছে ক. নুমলীগড়ত।